বন্ধু বান্ধৱীসকল মোৰ তৃষ্ণা এডিশ্যনলৈ স্বাগতম জনাইছোঁ। সকলোৰে খবৰ নিশ্চয় ভাল। আজি মোৰ এটা বিশেষ দিন, থাম্বনেইল টাইটেল দেখি গম পাইছে আজি কি বিশেষ দিন। তো আজি মোৰ পঞ্চামৃত খুৱাব আহিব মাহঁতে। আজি 5 মাহত ভৰাই দিলোঁ। চব ভালে কুশলে যায় যাতে পাৰ হয় দিনবোৰ, আশীৰ্বাদ কৰিব আপোনালোকে। চাই যাওক ভিডিঅ'টো শেষলৈ, স্মৃতি হিচাপে সাঁচি ৰাখিব খুজিছোঁ। আৰু ৰেডি হৈ ল'লোঁ দুটাই। মই আনাকাটা চাদৰ পিন্ধিছোঁ। আনাকাটা চাদৰ পিন্ধিব লাগে আমাৰ নিয়মত, আৰু তেওঁ আনাকাটা গামোচা চব ৰেডি কৰি লৈছে। আমি দুটাই বহি লৈছোঁ, এতিয়া নিয়ম ভাগ কৰিব। চাই যাওক। এতিয়া প্ৰাৰ্থনা গাব লৈছে, প্ৰাৰ্থনা গাই কিনে নিয়ম ভাগ কৰিব। এইটোৱে হৈছে মেইন নিয়মটো। এইখন আনাকাটা গামোচা, ইয়াতে এনেকৈ 5 বিধ ফল এনেকৈ ল'ব দিয়ে কোচত। এতিয়া এনেকৈ দৈ, মিঠাই, গুড়, চেনি, ঘি, মৌ এনেকৈ 5 বিধ মিঠাই এনেকৈ চব মিক্স কৰি কিনে পঞ্চদেৱতাক দি লওঁ। তাৰপিছত আমাক খুৱাব, আগতে ভগৱানক দি লওঁ। চাই যাওক ভিডিঅ'টো। Amisha! Amisha! এতিয়া মায়ে প্ৰথম নিয়মটো কৰিব। প্ৰথম মানে মায়ে খুৱাব লাগে, তো মায়ে খুৱাব। আৰু তিনিটা বা 5টা এনেকৈ সৰু ল'ৰা ছোৱালী বহাই, আৰু ছাইডতে ভাগিনকেইটা বহিছে, আৰু কণমানি ভতিজীজনীকো বহাই লৈছোঁ। তাইকতো দেখি থাকে চাগে মোৰ ভিডিঅ'ত, তো তাইকো বহাই লৈছোঁ ওচৰতে। মাৰ পিছতে শাহু মায়েও খুৱাই দিলে। এতিয়া তাৰপিছত চবকেইটাই খুৱাব আলহী যিমান আছে মানে আমাৰ। পেহী খুৱাইছে, তাৰপিছত এটা এটাকৈ এনেকৈ খুৱাব। আৰু চাই যাওক ভিডিঅ'টো শেষলৈ। ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ। বৰ বেছি দীঘলীয়া নকৰিলোঁ ভিডিঅ'টো। তো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কামেণ্ট এটা কৰি দিব, আৰু সকলোৱে আশীৰ্বাদ কৰিব। আহিবলগীয়া দিনকেইটা ভালে ভালে পাৰ হয় যাতে।